নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আপোনাৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে বা আপুনি যদি এজন ৰেচন কাৰ্ডৰ হিতাধিকাৰী হয়, তেনেহলে এইটো ভিডিঅ' আপোনাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো আপুনি প্ৰতিটো মাহতে লাভ কৰিবলৈ গৈ আছে 1000 টকা বিনামূলীয়া চাউলৰ লগতে পাব প্ৰতিটো মাহতে 1000 টকা। কেনেকৈ আপুনি এইটো লাভ কৰিব বা কি কি নথিপত্ৰ লাগিব, কেনেকৈ আবেদন কৰিব, সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই ভাল খবৰটো জাৰি কৰা হৈছে। দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত চৰকাৰে কৰিছে আৰু বাৰ্ষিক আয় 2 লাখতকৈ কম হলে পাব এই আঁচনিটো, বা এই 1000 যিটো টকা দিব সেইটো আপোনাৰ বাৰ্ষিক আয়টো 2 লাখতকৈ কম হ'ব লাগিব আৰু হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এইটো ধন। আৰু এইটোৰ কাৰণে আপুনি ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগানৰ ৱেবছাইটত কৰিব লাগিব আবেদন। আৰু আপুনি এইটো আঁচনিৰ কাৰণে যদি আপুনি এপ্লাই কৰিব বিচাৰিছে, তেনেহলে আপোনাৰ আয়ৰ প্ৰমাণ পত্ৰখন লাগিব, তাৰ পিছতে বাসস্থানৰ প্ৰমাণ পত্ৰখন লাগিব আৰু মোবাইল নম্বৰ লাগিব। লগতে প্ৰয়োজন হ'ব আপোনাৰ ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুকখন, এই কেইখন আপোনাৰ ডকুমেণ্ট লাগিব আপুনি যদি এইটো আঁচনিৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে। কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ কাৰণে এইটো বৃহৎ ঘোষণা কৰিছে। ইয়াতে মেইন কথাটো হ'ল যে চলিত বৰ্ষৰ 1 জুনৰ পৰাই এইটো আৰম্ভ হোৱাৰ কথা আছিলে। মই অলৰেডি মে' মাহতে এটা ভিডিঅ' আপলোড কৰিছোঁ এইটোৰ ওপৰত, কেনেকৈ কি কৰিব লাগিব। আৰু তেতিয়াই এটা নটিফিকেশ্যন আহিছিল বা নিউজত ভাইৰেল হৈ পৰিছিল যে চলিত বৰ্ষৰ 1 জুনৰ পৰা আৰম্ভ হ'ব এই আঁচনিটো। অৰ্থাৎ যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে তেওঁলোকে প্ৰতিটো মাহতে 1000 টকা পাব বুলি এনেকুৱা এটা নিউজ প্ৰচাৰ হৈছিল আৰু ভাইৰেলো হৈ পৰিছিল। তেতিয়াই মই এই ভিডিঅ'টো ক্ৰিয়েট কৰিছিলোঁ বা বনাইছিলোঁ। আৰু বৰ্তমান সময়ত কিন্তু এই ভিডিঅ'টো বনোৱাৰ এটাই মূল উদ্দেশ্য যে যিসকল মানুহে ইতিমধ্যে লাভ কৰিছে, যদি কোনোবাই লাভ কৰিছে, মই যিমান দূৰ জানিছোঁ বা শুনিছোঁ এতিয়ালৈকে কোনেও লাভ কৰা নাই। যদি কোনোবাই ব্যক্তিয়ে ইতিমধ্যে লাভ কৰিছে, প্লিজ কমেণ্ট বক্সত জনাব আপোনাৰ কোনটো ডিষ্ট্ৰিক্টৰ পৰা পাইছে বা কোনটো গাঁৱৰ পৰা পাইছে, প্লিজ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু এই আঁচনিটো কিন্তু অইন ৰাজ্যত, কিছুমান ৰাজ্যত কিন্তু ইতিমধ্যে 1 জুনৰ পৰাই কাৰ্যকৰী কৰা হৈছে, কিন্তু আমাৰ অসমত এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। আৰু কিমান দূৰ সম্ভৱ কাৰ্যকৰী হ'ব নে নাই সেয়া লক্ষণীয় বিষয়। সেইটো হ'ব নে নাই সেইটো চৰকাৰৰ কথা। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এইটো আঁচনি জাৰি কৰা হৈছে, কিন্তু এতিয়ালৈকে কাৰ্যকৰী কৰা হোৱা নাই।